মৰ্নিং ষ্টুডেণ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল মৰম ল'বা তোমালোক চাগে ঘৰত ভালে আছা। আজি মই সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটি ব্যাকৰণৰ সূক্ষ্ম বিষয় বাছি লৈছোঁ, যিটো সদায় আমি ভাষাত প্ৰয়োগ কৰি থাকোঁ। আৰু সেই বিষয়টো পঢ়াবলৈ যোৱাৰ আগতে মই প্ৰথমমান শ্ৰেণীৰ পৰা আদি কৰি দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক কিছুমান শব্দৰ বিষয়ে ক'ম আৰু সেই শব্দবিলাকৰ একে অৰ্থ থকা কিছুমান শব্দও আমি আলোচনা কৰিম। উদাহৰণস্বৰূপে ধৰা, তুমি মোৰ ছাত্ৰী জুবি তৰা, তোমাৰ নামটো আমি জানো জুবি তৰা। তোমাক ঘৰত মা দেউতাই মৰমতে মইনা বুলি মাতে। তোমাৰ বন্ধু বান্ধৱীয়ে তোমাক জুবি বুলি মাতে আৰু কিছুমানে তোমাক হয়তো তৰা বুলি জোকায়। এই যে জুবি, জুবি তৰা, মইনা, এই আটাইকেইটা নামে এগৰাকী বিশেষ ছোৱালীক বুজাইছে, সেইগৰাকী হৈছে জুবি তৰা, অৰ্থাৎ তুমি। গতিকে আমি যিটো বস্তু আজি শিকিম, সেই বস্তুটো হ'ল কিছুমান অসমীয়া ভাষাত ব্যৱহাৰ হোৱা শব্দ, যিবিলাকৰ এটাতকৈ আৰু বেছি অধিক অৰ্থ বুজোৱা শব্দ থাকে। অৰ্থাৎ একে শব্দ আৰু তাৰ অৰ্থটো অৰ্থাৎ সমান, একেই। গতিকে এই শব্দবিলাকক আমি ব্যাকৰণত কি বুলি কওঁ? সমাৰ্থক শব্দ। অৰ্থাৎ কিছুমান শব্দৰ বিপৰীত শব্দ থাকে, যেনে ডাঙৰ সৰু, চুটি দীঘল। ঠিক সেইদৰে কিছুমান শব্দৰ আকৌ একে অৰ্থ বুজোৱা কিছুমান শব্দ থাকে, সেইবিলাকে হৈছে সমাৰ্থক শব্দ। আকৌ সমাৰ্থক শব্দক আমি প্ৰতিশব্দও বোলো। গতিকে তোমালোকক এইখিনি ধাৰণা সুন্দৰভাৱে দিবৰ বাবে মই অকণমান চেষ্টা কৰিছোঁ। তোমালোকে বৰ্ডলৈ চোৱা, দেখিবা যে এই বৰ্ডখনত মই এখন চাৰ্ট আঁৰি থৈছোঁ। এই চাৰ্টখনৰ ওপৰত লিখিছোঁ মই সমাৰ্থক শব্দ বা প্ৰতিশব্দ। সম অৰ্থ অৰ্থাৎ একে অৰ্থ বহন কৰা কিছুমান শব্দ। উদাহৰণস্বৰূপে চোৱা, সূৰ্য। মই ছবিটো আঁকি দিছোঁ কাৰণ সৰু ল'ৰা ছোৱালীয়ে সদায় ছবিৰ প্ৰতি আকৰ্ষিত হয়। যদি ছবি থাকে, ছবিয়ে কথা কয়, তোমালোকে জানা। গতিকে এই সূৰ্যটোৱে আৰু কিছুমান নাম বহন কৰিছে, অৰ্থাৎ বেলি, দিবাকৰ, ৰবি, ভানু, ভাস্কৰ, অৰুণ, তপন, আদিত্য, সবিতা, প্ৰভাকৰ, দিনকৰ, এনেকুৱা আৰু কিছু আছে নাম। গতিকে এই গোটেইখিনি নামে কি বুজাব? সূৰ্যক বুজাব। অৰ্থাৎ সূৰ্যৰ একে অৰ্থ বহনকাৰী এইবিলাক শব্দ। গতিকে এই শব্দবিলাক হ'ব সূৰ্যৰ সমাৰ্থক শব্দ। ঠিক সেইদৰে চন্দ্ৰৰো মই তোমালোকক চন্দ্ৰটো অকণমান আঁকি দিছোঁ। চন্দ্ৰ জানা, ৰাতি আকাশত ওলায়। আৰু সেই চন্দ্ৰৰো কিছুমান একে অৰ্থ বুজোৱা নাম আছে, যেনে জোন, জোনবাই, চন্দ্ৰমা, নিশাপতি, নিশাকৰ, শশী, শশধৰ, শশাংক, সুধাংশু ন? গতিকে এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ? একে শব্দৰ কিছুমান সম অৰ্থৰ শব্দ ব্যৱহাৰ কৰোঁ। আৰু যিটোৱে আমাৰ শব্দ জ্ঞান, শব্দৰ ভঁৰাল চহকী কৰিব, আমি আমাৰ ভাষাটো সুন্দৰভাৱে ক'ব পাৰিম, লিখিব পাৰিম। আৰু এনেকুৱাকৈ, যেনে তাৰপিছত চোৱা চকু। চকু আমাৰ আছে চবৰে ন? দুটা চকু, মোৰ আছে চকু দুটা, তোমালোকৰো আছে চকু। চকুৰে আমি দেখা পাওঁ ন? সেই চকুক আকৌ আমি কিছুমান একে অৰ্থ বুজোৱা শব্দৰে জানো। কি কি? যে নয়ন, নেত্ৰ, লোচন, আখি, চকু, অক্ষি। গতিকে এই শব্দবিলাক হৈছে সমাৰ্থক শব্দ। সম অৰ্থ যাৰ, অৰ্থাৎ একে অৰ্থ বহনকাৰী কিছুমান শব্দ। এনেকুৱাকৈ মই জিভাৰো দিছোঁ, তোমালোকে চাই ল'বা। জিভা, ৰচনা,
পৃথিৱীত দিছোঁ ধৰা ধৰিত্ৰী বসুন্ধৰা বসুধা মহী মোহিনী অৱনী ভূ ক্ষিতি এনেকুৱাকৈ অগ্নি অগ্নি জানা অগ্নি মানে জুই অনল বহ্নি এনে প্লাৱক পাৱক সূতাখন এনেকুৱাকৈ পদুমৰ দিছোঁ পদ্ম উৎপল কমল শতদল পংকজ নলিনী ঘৰৰ দিছোঁ গৃহ ভৱন আৱাস আলয় নিলয় গছৰ দিছোঁ বৃক্ষ বিৰিখ তৰু বিতপী হাতীৰ দিছোঁ ঐৰাৱত হস্তি কৰি গজ মাতংগ দ্বীপ তীৰত কুঞ্জৰ। গতিকে ইয়াত মই কিছু অংশহে দিছোঁ তোমালোকক, আৰু বহুত আছে শব্দ তোমালোকৰ দ্বিতীয় শ্ৰেণী তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰা আদি কৰি দশম শ্ৰেণীলৈকে তোমালোকৰ পাঠ্যপুথিত এনেকুৱা অনুশীলনীত কিছুমান শব্দ দিয়া আছে, আৰু পাঠবিলাক তোমালোকে পঢ়িলেও তাত কিছুমান এনেকুৱা শব্দ বিচাৰি পাবা, আৰু সেই শব্দবিলাক তোমালোকে বহীত লিখি তাৰ সমাৰ্থক শব্দবিলাক লিখিবলৈ চেষ্টা কৰিবা। অৰ্থাৎ কেতিয়াবা যদি তোমালোকে কিবা এটা বাক্য লিখিব লাগে, ধৰা তোমাৰ সূৰ্যটো ব্যৱহাৰ কৰিব লাগে, সূৰ্যৰ শব্দটো তুমি সূৰ্যটো শব্দটো ব্যৱহাৰ নকৰি তুমি তাত অৰুণো দিব পাৰা, আদিত্যও দিব পাৰা। সেইদিনা মই কৃষ্ণ ৰজনী কানাই চাতুৰি পাঠটোতো পঢ়াইছিলোঁ। ৰজনীয়ে আকৌ কি কৈছিল, ৰাতিপুৱা বুজাইছিল ৰজনী প্ৰভাতে। গতিকে এনেকুৱা শব্দবিলাক তোমালোকে কিতাপত বাছি উলিয়াবা, আৰু সেই শব্দবিলাকক যে আমি সমাৰ্থক শব্দ বোলো, একে অৰ্থ বহনকাৰী শব্দবিলাকক আমি ব্যাকৰণ হিচাপে সূত্ৰ হিচাপে আমি সেইবিলাকক সমাৰ্থক শব্দ বোলো। আৰু এই সমাৰ্থক শব্দবোৰ তোমালোকে জানিবলৈ শিকিবলৈ চেষ্টা কৰিবা। পৰীক্ষাটো দিয়ে তোমালোকক, আৰু পৰীক্ষাটোৱে অকল উদ্দেশ্য নহয়, আমাৰ জ্ঞানৰ ভাণ্ডাৰ আমি বহল কৰিব লাগিব, আৰু তাৰ কাৰণে তোমালোকক মই কিছু গৃহ কাৰ্য দিম। প্ৰথমতে এইখন চোৱা, এইখনলৈ চোৱা যে ইয়াত সমাৰ্থক শব্দ কাক বোলে। প্ৰথমতে মই দিছোঁ সমাৰ্থক শব্দ, আৰু সেই সমাৰ্থক শব্দৰ সূত্ৰটো যেতিয়া তোমালোকে গম পালা, তাত এটা মই উদাহৰণো দিছোঁ সূৰ্যক লৈ, আৰু তাৰপিছত কিছুমান বক্স এটা বনাইছোঁ মই, সেই বক্সত কিছুমান শব্দ দিছোঁ, তোমালোকে নিশ্চয় দেখিছা, ভালকৈ চাবা। আৰু সেই শব্দবিলাকৰ আকৌ একে অৰ্থ বুজোৱা কিছুমান শব্দও বাকচটোৰ ভিতৰত আছে। গতিকে তোমালোকে সেই শব্দবিলাক বিচাৰি উলিয়াবা, আৰু তোমালোকৰ গৃহ কাৰ্যৰ বহীত সেইবিলাক লিখিবা। ইয়াৰ উপৰি মোৰ পৰা তোমালোকক এটা অনুৰোধ যে তোমালোকে আৰু তেনেকুৱা কিছু শব্দ লিখিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।